Hey guys, so সকলোকে স্বাগতম জনাইছো টেকনিক্যাল সময়লৈ যেহেতু আপোনালোকে গম পাইছে কি জানিতে বিপদৰ সময়ত সংকটৰ সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোকে 500 টকা কৰি দিয়াৰ ঘোষণা কৰিছে তো আপুনি সেই পইচাটো পাইছে নে পোৱা নাই কেনেকৈ আপুনি ঘৰত থাকি আপোনাৰ এণ্ড্ৰইডৰ সহায়ত চেক কৰিব তো আজিৰ ভিডিঅ'ত মই আপোনালোকক তাকে দেখাবলৈ গৈ আছোঁ ভিডিঅ'টো সকলোকে চাব তো বলক বেছি আমাৰ বকবক নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো পোনপ্ৰথমতে আপুনি কি কৰিব গুগল ওপেন কৰি ল'ব গুগল ওপেন কৰি সাৰ্চ কৰিব PFMS মাৰি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপুনি এইটো যোনটো অপচন দেখিছে PFMS নো ইয়োৰ পেমেন্ট ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল হ'ব মই জুম কৰি দেখাইছো ইয়াত যোনটো দেখিছে বেংক ইয়াত আপোনাৰ বেংকৰ নামটো দি দিব যেহেতু মোৰ আসাম গ্ৰামীণ বিকাশ বেংক সেইকাৰণে দি দিছো আপুনি এইটো বেংকৰ নামটো কেপিটেল আখৰত দিব গ্ৰামীণ এনেকৈ ক্লিক কৰাৰ পিছত আপোনাৰ বেংকৰ নামটো তলত আহি যাব আপুনি তাত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সেকেন্ড অপচন যোনটো দেখিছে এন্টাৰ একাউন্ট নাম্বাৰ ইয়াত আপুনি আপোনাৰ একাউন্ট নাম্বাৰটো দি দিব মই মোৰ একাউন্ট নাম্বাৰটো দি দিছো তাৰপিছত আপুনি যোনটো থাৰ্ড অপচন দেখিছে এন্টাৰ কনফাৰ্ম একাউন্ট নাম্বাৰ আকৌ আপোনাৰ একাউন্ট নাম্বাৰটো দি দিব তে আপুনি যোনটো দেখিছে আৰু লাষ্ট ওয়ার্ড ভেৰিফিকেশন ইয়াৰ আপুনি ওপৰ যোনকেইটা ওয়ার্ড দেখিছে ক্যাপচাটো ইয়াত দি দিব যেনেকুৱা আছে সেনেকুৱা সেম টু সেম দিব নহলে আপোনাৰ এটো ওয়ার্ক নকৰিব তাৰপিছত এইখিনি কৰি আপুনি যোনটো দেখিছে সাৰ্চ বটন ইয়াত ক্লিক কৰি দিব মোৰ সাৰ্চ বটন ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ দেখাব মোৰ তাত দেখাইছে নো ৰেকৰ্ডছ ফাউণ্ড যেহেতু মোৰ বৰ্তমানলৈকে পইচা সোমোৱা নাই সেইবাবে নো ৰেকৰ্ডছ ফাউণ্ড দেখাইছে যদি পইচা সোমালে মোক দেখাই দিলে হয় আপোনালোকৰ যদি পইচা সোমোৱা নাই এনেকৈ দেখাব নো ৰেকৰ্ডছ ফাউণ্ড আৰু যদি পইচা সোমায় তেন্তে ইয়াত দেখাই দিব তো ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটা লাইক কৰি দিব আৰু যদি কিবা ক'ব লাগিছে তেন্তে কমেন্ট বক্সত জনাব যদি নতুনকৈ মোৰ ইউটিউব চেনেলটো আহিছে তেন্তে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগলৈ মই আহিবলৈ সকলো ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপুনি পাই থাকে ধন্যবাদ জয় অসম